অঁ ঠাই আহোঁগে অঁ বাই 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 অঁ ঠিক আছে হাতটো দাঙি দিয়ক ৰুমলৈ যাওঁগৈ আকৌ ভাল লাগিল গোটেইখিনিকে লগ পাই অলপ অলপ বেয়াও লাগি আছে এতিয়া গৈ আছোঁ কাৰণ থাকিব দিছিলে কিন্তু ৰিটাৰ্ণ যাব লাগিব আহ 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 দোস্ত আহ হেবি অ' আহ খং কৰিছে নেকি ঐ চাওঁ শুনি চাই ল চব ঠিক আছে ফিটিং ভাল দে এতিয়া মই যাম বৰবাৰীলৈকে তাৰে পৰা মই ধৰিম ই ৰিক্সা আৰু ই ৰিক্সাৰ কি কয় বৰবাৰীৰ পৰা যাম 6 মাইললৈকে তাৰপিছত 6 মাইলৰ পৰা আকৌ বেলতলালৈ গৈ আকৌ বেলতলাৰ পৰা মই যাম লখৰা তো বলক মোৰ লগত জাৰ্ণিটোলৈ অভাৰব্ৰিজৰ তলত মোক নমাই দিলে 6 মাইল খোজকাঢ়ি অভাৰব্ৰিজৰ তললৈ গৈ মই সেইটো পাৰে ধৰিব লাগিব বেলতলালৈ গাড়ী ৰাস্তাটো পাৰ কৰি লোৱা ভালকৈ ভাল উৰাই দিয়ে যদি উৰি যাম নহয় গাড়ীকেইখনে পূৰা চকুৰে চাই থাকিব আৰু কোনফালে যায় কোনফালে নাযায় যাব না বেলতলা মই বেলতলা পালোঁ এতিয়া ইয়াৰে পৰা এতিয়া মই যাব লাগিব হকী ষ্টেডিয়ামলৈ ওইখিনিৰ পৰা মই ক'ত গাড়ী ধৰোঁ সেইটোতো মই গম নাপাওঁ নহয় এতিয়া হে কেছটো নগেন হৈ গ'ল কাৰণ বেলেগ বাৰ চাইকেল মাৰি যাওঁ সুধি চাওঁ ইয়াতে সেইখনত গ'লেগৈ ভাল আছিল নেকি সুধি ল'ব লাগিছিল কোনফালৰ পৰা যায় দাদা ক'ত যাব লখৰা যাব নেকি লখৰা হকী ষ্টেডিয়ামলৈকে যাব ঠিক আছে পাই গ'লোঁ আৰু এতিয়া আহি পালোঁ এইটো টাৰ্ণিংটো যে সোমাই গৈছিলোঁ যে আমি আপোনাৰ পোষ্টেল কিবা ট্ৰেইনিং চেণ্টাৰ আছিলে এইফালেদি সোমাই আহিলোঁ ৰখিব নেকি দাদা আৰু দাদা ৰখিব और अपने साथ घर ले गया किबा सुनी ऐसे सके उन्होंने तो ना बात की ना वे हंसे वो कुछ वर्षों तक एक साथ जैसे ही रहे फिर एक दिन राजकुमार की माँ ने पूछा राजकुमार की माँ जो एक दुष्ट महिला थी राजकुमार के पास गई वे राजकुमारी के গৈ পোৱাৰ পিছত জনাইছোঁ অঁ 80 টকা বেছিকৈ দিলে ব্ৰেকফাষ্ট দিছে নেকি অঁ আচ্ছা অ' পুৰবী কিমানকৈ এটা অঁ পুৰবী এটা লৈ ল'লোঁ হেল্ডি হ'ম আকৌ খাই বৈ বহুত দিন মানে গাখীৰ খোৱা নাই আজি দেখিলোঁ ওলাইও আহিলোঁ তেনেকুৱা নোলাও ন মানে মই সোমাই থাকোঁ ভিতৰত ওলোৱাও হ'ল গাখীৰ ওলোৱা হ'ল চাইকেলো দিয়া হ'ল এনেই খোজকাঢ়ি গৈ পাম আৰু 5-10 মিনিটত বেয়া মাছ বজাৰ বহিছে বঢ়িয়া এয়া খাওকুছি বজাৰ ৰাস্তাটো পাৰ হৈ ল'ব লাগিব তো ৰাস্তাটো মই পাৰ হৈ লওঁ গাড়ী চাড়ী অহাৰ আগতে বিন্দাছকৈ
বাহ কল চল বহিছে দেখোন, কিন্তু যোৱাকালিয়ে কল লৈ গ'লোঁ নহয়। এই ৰ'ব ইয়াতে কিবা এটা কিনি লওঁ। অ' মালিক ক'ত আছে আপুনি? দেখাই পোৱা নাই দেখোন। অঁ দেখাই পোৱা নাই। হেৰি চানা আছে না? শুকান চানা বুট অঁ দিয়কচোন আধা কেজি। পইচা ইয়াত থৈছে। বাছ বুট আহি গ'ল, থেংক ইউ। আহিছোঁ দে দাদা, দে बिंदास के क्या फाइनली हम घर पहुंच गए। চাবিখিনি ক'ত? পকেটতে। জোচ কমি আহিছে, লাহে লাহে ভাগৰ লাগিছে নহয়। বাছ আহি পালোঁ এতিয়া ঘৰত। প্ৰথম এতিয়া ফ্ৰেছ হৈ লওঁ আগতেৰে। বাহিৰৰ পৰা আহিছোঁ নহয়, যিমানে যি নহওক বহিব নালাগিছিল আচলতে। আপোনালোকে কি চাই আছে? এতিয়াও আছে ইয়াতে? ঠিক আছে, চেঞ্জ কৰি ল'লোঁ বঢ়িয়াকৈ, ফ্ৰেছ হৈ ল'লোঁ। এতিয়া কিবা এটা খাই লওঁ। কিবা এটা খাই লোৱাৰ আগতে মই ফোন কৰি জনাই দিওঁ মই আহি পালোঁ বুলি, ঠিক আছে? নহ'লে আকৌ জেঠাইহঁতে চিন্তা কৰি থাকিব নহয়। তো এতিয়া ৰাতিপুৱা কিবা এটা খাব লাগিছিল নহয়, খাব লাগিছিল মানে খামেই এতিয়া। তো এতিয়া 8টা বাজিলে, সেইকাৰণে লেটে আছোঁ। এইখিনিয়ে বহুত অশান্তি কৰিছে। ৰেডি। কেইটামান এইটো তিয়ঁহ বুলি কয়, তিয়ঁহ কাটি থৈছোঁ, বা ইংলিছত এইটো কিউকাম্বাৰ বুলি কয়, বা কিছুমানে কুকুম্বাৰ বুলিও ক'ব পাৰে। আৰু মই এইদিনাখন মেয়নিজ লৈ আহিলোঁ। মেয়নিজ লগাই পেলাই এনেই ব্ৰেডটো খাবলৈ নহয়, এতিয়া কি কৰিম জানে? য়েছ কাৰেক্ট। এই কিউকাম্বাৰ, কুকুম্বাৰ, কাকৰি বা এইকেইটা ভৰাই দিম মাজত এনেকৈ। এইটো দি কৰি দিম কাৰোবাৰ এনেকৈ। মেয়নিজ অলপ টেষ্টি হয় কাৰণে আৰু অলপ লৈ লওঁ। বিচাৰিলেতো এনেকৈ খাব পাৰি, একদম হেভি ষ্টাইলত মানে। এইটো চাওক এনেকুৱা, কিন্তু এনেকৈ নাখাওঁ বাৰু এতিয়া, বিকজ মই ভালকৈ খাবলৈ মন আছে। এইটো ভাল লাগিছে, মেয়নিজ পেলাৰ কাৰণে আৰু বেছি ভাল লাগি গৈছে সঁচাকৈ। এটা বস্তু পাহৰিছিলোঁ, ইয়াতে অলপমান বাদামো মিলাই দিব পাৰি মাজে। নহ'ব চাগে, এনেই খাব লাগিব। মই এইখিনি খাই খতম কৰোঁ। এইটো এটা আছে, তেতিয়ালৈকে আপোনালোকে কিবা খাই লওক বা খালি চাই থাকক।
নক'ব আৰু মিছ ফায়াৰটো হৈয়ে যায় আৰু বেয়া পালে ক্ষমা নকৰিব। যোৱা ৰাতি বিৰিয়ানী বনাই থৈ দিছিলোঁ, অলপমান ৰাতিপুৱাৰ কাৰণে থৈ দিছিলোঁ মানে ইয়াতেও কটা কথাটো বেছি নহয় আৰু কেইটামান। চ' দিছ ইজ দ্য নৰ্মেল বিৰিয়ানী, আলু বিৰিয়ানী হয় একচুৱেলি। খাই ভাল লাগিল, মনটো শান্তি লাগিল, পেটটো শান্তি লাগিল। আৰু এটা মিছ ফায়াৰ গ'ল দেই।